বিবাহ বিচ্ছেদৰ পাছত প্ৰথমবাৰলৈ মুখ খুলিলে অসমৰ জনপ্ৰিয় অভিনেত্ৰী জুপিতৰা ভূঞাই। নমস্কাৰ সকলোকে, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। অসমৰ ছবি জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈছে জুপিতৰা ভূঞা। ভিচিডিৰ দিনৰ পৰাই আৰম্ভ কৰি অভিনয় কৰি অহা অভিনেত্ৰী জুপিতৰা ভূঞা বাৰু আপোনালোকৰ কাৰ কাৰ প্ৰিয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। লগতে যিসকলে তেওঁৰ অভিনয় চাই ভাল পায় তেওঁলোকে প্লিজ এটা লাইক কৰি দিব। অভিনেত্ৰী জুপিতৰা ভূঞাৰ জীৱনৰ দুখ। বিবাহ বিচ্ছেদৰ পাছত প্ৰথমবাৰলৈ মুখ খুলিলে অভিনেত্ৰী জুপিতৰা ভূঞাই। স্বামীৰ সৈতে থকা বৈবাহিক সম্পৰ্কৰ কথা কৈ উচপি উঠিল অভিনেত্ৰী জুপিতৰা ভূঞা। প্ৰথমবাৰ কেমেৰাৰ সন্মুখত স্বামীৰ বিষয়ে বহু কথা জনাই অভিনেত্ৰী জুপিতৰা ভূঞাই। লগতে তেওঁ জনায় যে বিবাহ বিচ্ছেদৰ পিছত কিদৰে তেওঁ মানসিক কষ্টত ভুগিছিল। নেজানো, মই বুজিয়ে নাপালো তাৰমানে মানুহজনক, তাৰমানে যে ভাল পায় নে নাপায় নে কি কথা, মই কিন্তু আজিলৈকে মই একো বেয়া কৰা নাই। মোক কোনোদিন তেওঁ মোক একো বেয়া কাম কৰা নাই, কিন্তু মই সুখী নাছিলোঁ। গতিকে তেওঁক যেতিয়া মই ক'লোঁ যে আমি বেলেগ হৈ যাওঁ, তেওঁ ক'লে হ'ব। সেইটোৱে মোৰ ডাঙৰ দুখ হৈ গ'ল। মই কেনেকৈ কৰিব পাৰে মানুহ এজনে। চৰি, মানে হেৰি যাত্ৰা যিখিনি আছিলে, তেওঁ গুচি যোৱাটো মোৰ একো দুখ নালাগে আজিকালি, একো দুখ নালাগে। মই বহুত ফেচ কৰিছোঁ জীৱনত। মই মেণ্টেলি মই বহুত মানে ডিপ্ৰেছ হৈ গৈছিলোঁ, ডিপ্ৰেশ্যনত গৈছিলোঁ বিকজ অফ মোৰ মা দেউতাৰ কাৰণে। মই বহুত ট্ৰিটমেণ্টো কৰাইছিলোঁ। তাৰপিছত মই ভাবিলোঁ যে মই নোহোৱা হৈ যাওঁ, এইটো মানে অভিনয় নকৰোঁ আৰু মই একো কৰিব নোৱাৰিম চাগে আৰু তেনেকৈ ভাবি লৈছিলোঁ মই জীৱনত। তাৰপিছত মোৰ মা দেউতাই, মোৰ বাইদেউ মোক ক'লে, তুমি জুপিতৰা ভূঞা, চবেই চিনি পায়, সকলোৱে মৰম কৰে, গতিকে তুমি এনেকৈ গুচি আহিলে মানুহে দুখ পাব নহয়। তাৰপিছত মই অভাৰকাম কৰিলোঁ, নিজক ঠিক কৰিলোঁ। মই হয়তো এজন মানুহৰ কাৰণে মই বাকীকেইজন মানুহক কেলৈ দুখ দিম? মই নিদিওঁ দুখ। মই নিজক আকৌ য়োগা কৰিলোঁ, মই হেৰি কৰিলোঁ, মেডিটেশ্যন কৰিলোঁ, মই এক্টিঙত আকৌ হেৰি কৰিলোঁ। তাৰপিছত মই আকৌ জুপিতৰা ভূঞা হৈ গ'লোঁ। আজি অলপ ইম'চনেল হৈ গ'লোঁ, বেয়া নাপাবা।